এইখন হৈছে মোৰ মিনি কিচেন গাৰ্ডেন। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল এনজেছ কিচেন এণ্ড ভ্লগ। যিহেতুকে আমাৰ ঘৰৰ কাম চলি আছে, গতিকে তাৰে ঘৰৰ ভেটিটোতে মই এটা চুকত মোৰ কিচেন গাৰ্ডেনখন আছে আৰু এইবোৰ হৈছে হ'ল। বহুত বেছি খেতি নাই যদিও অলপ ডিফাৰেঞ্চ টাইপত খেতিখিনি কৰা হৈছে। গতিকে চাওঁ আহক মই কেনেদৰে খেতি লগালোঁ। মই টাবকেইটাতে এনেদৰে ভেন্দি দি দিছোঁ আৰু এইটো থাৰ্মকলৰ বক্স হয় আৰু ইয়াত মই ডাঠা দি দিছোঁ। আমাৰ ইয়াতে ডাঠা বুলিয়ে কয়, কিন্তু আপোনালোকে কি কয় নাজানো। যি কি নহওক ভেন্দিখিনি খুব সুন্দৰকৈ হৈছে। আপোনালোকে কোনোবা যদি বিচাৰে এনেদৰে কম ঠাইতে ধুনীয়াকৈ খেতি কৰিব পাৰে আৰু সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। এইজোপা টেঙা পালেং চিনি পাইছেনে বাৰু আপোনালোকে? আমাৰ খেতি কৰিবলৈ বহুত বেছি ঠাই নাই, গতিকে মই অলপমান ঠাইতে এইখিনি লগাইছোঁ এনেদৰে। আৰু বিলাহীজোপা চাচোন, এনেদৰে ঘৰৰ ফ্ৰেছ চব্জি ছিঙিব পাৰিলে বা দেখিলে কিমান যে মনটো ভাল লাগে, নহয়নে বাৰু? মন কৰিছেনে আপোনালোকে? মই মিঠাতেলৰ বটলকেইটাতে ডাঠা দি দিছোঁ। ভাবিলোঁ ভেন্দিকেইটা কাটি লওঁ, কাৰণ এনেদৰে ফ্ৰেছ গছত লাগি থাকিলে কাটিবলৈ মন যায় আৰু ৰৈ থাকিব নোৱাৰি। সেয়েহে মই সেইখিনিও কাটি ল'লোঁ। লগতে দেখিলোঁ জলকীয়া কেইটাও আছে আৰু সেয়াও ছিঙি লৈ ল'লোঁ। আৰু এইফালে এইবোৰ হৈছে ৰঙালাও। কেতিয়া যে হ'ব, কেনেকুৱা যে চেহেৰা হৈছে বাৰু। যি কি নহওক, এইফালে হৈছে বিলাহী আৰু এইটো কিবা বেলেগ ধৰণৰ বিলাহী চাইজটো কিবা অলপ বেলেগ ধৰণৰ। আৰু এইফালে চাওক মই মিঠাতেলৰ বটলত লগোৱা ডাঠা। এইখিনি হৈছে লেচেৰা। এইখিনি বস্তাতে লগোৱা হৈছে আৰু আমি লেচেৰা বুলিয়ে কওঁ। কিছুমানে দাংবডি বুলি কয়, কিছুমানে আকৌ লেচেৰা মাহ বুলিও কয়। কি সুন্দৰকৈ লাগি আছে। এনেদৰে ঘৰৰ লাগি থাকিলে মনটো কিবা বহুত বেছি ভালেই লাগে। এইডাল আকৌ জিকাডালৰ এতিয়া এই জিকাটো মই বান্ধি থোৱাৰ কাৰণে যে পোকে বিন্ধাই দিয়ে। আৰু এইবোৰ হৈছে বেঙেনা। চেহেৰা যদিও নাই, তথাপিও মাজে মাজে ছিঙিব পৰা হৈয়ে থাকে। আৰু এনেদৰে মই মানিমুনি অলপ দি থৈ দিছোঁ আৰু এইবোৰ হৈছে পদিনা। কেতিয়াবা মন গ'লে ইয়াৰ পৰা ছিঙি ল'বও পাৰি। আৰু এইবোৰ মই ডাঠা দি থৈ দিছোঁ ইয়াতে। এনেদৰে মই বটল বা টাবত এনেদৰে মই খেতিখিনি লগাই থৈ দিছোঁ, কাৰণ টাইম পাছ কৰিবলৈ অলপ ভালো লাগে এনেদৰে। আৰু লগতে এইডাল তিয়হৰ গছ, তিয়হ কিন্তু লাগি আছে, কিন্তু সেইখিনি দেখুওৱা নহ'ল বাৰু। যি কি নহওক, মই আগতে কৈছোঁ আমাৰ যিহেতু ঘৰৰ কাম চলি আছে, গতিকে ঠাই বহুত বেছি কম, গতিকে তাৰে এচুকত মই এই খেতিখিনি লগাইছোঁ। মোৰ কিচেন গাৰ্ডেনৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। চাবলৈ নাপাহৰিব। বাই বাই।